পাতত দিয়া মাছ বাৰু কাৰ কাৰ প্ৰিয়? এটি অসমীয়া তথা থলুৱা জুতিৰে ৰন্ধা খাদ্য পাতত দিয়া মাছ, যি অতি স্বাস্থ্যৱান আৰু সুস্বাদ্য, লগতে খাবলৈও টেষ্টি। কেনেকৈনো মই বনাইছোঁ, লৈছোঁ মাত্ৰ 5 ফুটা নহৰু, 2টা পকা জলকীয়া আৰু লগতে লৈছোঁ মই এটা পিঁয়াজ একে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু লৈছোঁ মই নৰসিংহৰ 2টামান পাত, লগতে বঙালী ধনিয়া, আৰু লৈছোঁ মচন্দৰী। আপোনালোকে মচন্দৰী যদি খাই বেয়া পায়, আপোনালোকে এইটো স্কিপ কৰিবও পাৰে। অৱশ্যে মচন্দৰীও বহুত ঔষধি গুণ আছে আৰু মচন্দৰী খোৱাটো ভাল কথা। ইয়াৰ এটা বৰ ধুনীয়া সুকীয়া গোন্ধ, লগতে এটা টেষ্ট আছে। আৰু পাতত দিটো এনেকৈ খাই আৰু বহুতেই ভাল লাগে। উপকৰণ মাত্ৰ ইমানেই: এটা পিঁয়াজ, 2টা জলকীয়া, কেইফুটামান নহৰু, মচন্দৰী, বঙালী ধনিয়া আৰু কেইখিলামান নৰসিংহ পাত। আপোনালোকে ইয়াত আৰু যদি কিবা মিক্স কৰিব বিচাৰে তেন্তে ল'ব পাৰে। মই পিছে এনেদৰেই বনাইছোঁ। আপোনালোকে হালধি দিব পাৰে ইয়াত। আৰু মই ইয়াত এতিয়াই তেলো ব্যৱহাৰ নকৰোঁ, তেল মই একে শেষতহে ব্যৱহাৰ কৰিম। গোটেইখিনি এতিয়া মই সামগ্ৰীৰ লগত মাছকেইটা ভালকৈ সানি মোহাৰি ল'ম। আৰু মাছকেইটা মই প্ৰথমেই ভালদৰে গুচাই থৈ দিয়া আছে। আৰু ইয়াত এতিয়া আধা চামুচ নিমখ যোগ কৰি পেলাই গোটেইখিনি ভালদৰে মই মিলাই ল'ম। আৰু ইয়াত পাতত দিবৰ কাৰণে ৰেডিও হৈ যাব। হৈ গ'ল মোৰ মিলোৱা। এতিয়া কলপাত এখিলাত এইখিনি দি ল'ম। পিছে কলপাতখন দেখি আপোনালোকে নাহাঁহিব, কাৰণ কলপাতৰ অভাৱ। যেনে তেনে এখন কলপাত পালোঁ, ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই ল'লোঁ। অৱশ্যে কলপাতখন ইমানো বেয়া নহয়, চনকা নহয়, ভালকৈ এইখিনি বান্ধি ল'ব পৰা উপযোগী। গতিকে মই এইখন কলপাতৰে ভালকৈ এইখিনি বান্ধি ল'লোঁ। আৰু পকা যিখিনি অংশ আছিলে কলপাতখনৰ, শেষত মই মেৰিয়াই ল'লোঁ। আৰু তাৰ ওপৰতে এই বাচি থকা আদাৰ পাতখনো মই ভাবিলোঁ যে মেৰিয়াই লওঁ। আৰু এইটো ভালকৈ এটা বান্ধি ল'লোঁ, যাতে কোনোফালে ওলাই নাযায়। আৰু এখন সৰু কেৰাহী পাতি পেলাই এয়া ঢাকনা মাৰি পেলাই থৈ দিলোঁ। প্ৰায় 15 মিনিটমান ভাপত দিয়াৰ পাছতেই এইখিনি ৰেডি হৈ গ'ল। আৰু ভাপত দিওঁতে মই 5 মিনিটৰ মূৰে মূৰে লুটিয়াই দিছিলোঁ দুইফালে। আৰু ইমানেই এটা ধুনীয়া সুগন্ধি, যিটো আপোনালোকে জানেই যিসকলে খাইছে পাতত দিয়া মাছ। আৰু বিশেষকৈ মই যে ইয়াত মচন্দৰী পাত দিছোঁ, লগতে নৰসিংহ, গোন্ধটো আৰু সুকীয়া হৈ গৈছে। আৰু এনেদৰেই মই পাতখনৰ পৰা উলিয়াই ল'লোঁ। গোটেইখিনি ভালকৈ সিজি গৈছে। না ইয়াত তেল ব্যৱহাৰ কৰিছোঁ, মছলাৰটো প্ৰয়োজন নায়েই। ইমানেই এটা হেল্ডি ৰেচিপি, যিটো খাই বহুতেই ভাল লাগে। আৰু এই গোটেইখিনি মই এখন ডিছত উলিয়াই ল'লোঁ।
আৰু চামুচৰ সহায়ত মই গোটেইখিনি ভালদৰে সানি ল'ম। ইয়াৰ পাত গোটেই নৰম হৈ গৈছে, গতিকে সময় নালাগিব এইখিনি ফেনোতে। সঘনাই ভজা পোৰা খাই থকাৰ মাজতো মাজে মাজে পাতত দিয়া খালে তাৰ জুতিয়ে সুকীয়া হয়। আৰু এয়া আপোনালোকে দেখিব পাইছে পাতত দিয়া মাছ সম্পূৰ্ণভাৱে ৰেডি। আৰু ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল, প্লিজ ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।